हेलो एवरीवन मैं कुमकुम बराई आपनालोक सकलोके स्वागतम जनाइছো मोर चेनेल कुचिस किचेनলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছো গোমধানৰ পৰা বনোৱা দুটা ৰেচিপি। চাওচোন আহক মই কি বনালো আৰু কেনেকৈ বনালো। প্ৰথমতে মই এখিনি বইল কৰি লম। এয়া মই বইল কৰি নমাই ললো। ইয়াত এতিয়া সোৱাদ অনুযায়ী নিমখ দিছো। জিৰা গুৰি দিছো আধা চামুচতকৈ কম। চাট মছলা দিছো আধা চামুচতকৈ কম। জালুকৰ গুৰি দিছো আধা চামুচতকৈ কম। ৰঙা জলকীয়াৰ গুৰি দিছো প্ৰায় আধা চামুচ। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি লব ৰঙা জলকীয়াৰ গুৰিটো। আৰু কৰ্ণফ্লোৰ দিছো আধা চামুচ। এইখিনি এতিয়া মই খুব ভালদৰে মিক্স কৰি লম। এতিয়া মই এইখিনি ৰিফাইন তেলত ফ্ৰাই কৰি লম। তেল গৰম হৈ আছে আৰু ইয়াত মই এতিয়া কৰ্ণখিনি দি ফ্ৰাই কৰিম। গোটেইখিনি একেলগতে মই দি নিদিও, কম কমকৈ ফ্ৰাই কৰি লম। এইটো খাবলৈ এনেকৈ খুব ক্ৰিস্পি হয় যেহেতু ইয়াত কৰ্ণফ্লোৰ দিয়া আছে আৰু আমি ফ্ৰাই কৰিছো। এনেকৈ খাবলৈ খুব ভাল হয়। এয়া এইখিনি মোৰ হৈ গৈছে। এতিয়া এইখিনি মই নমাই লম। গোটেইখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল। ইয়াত এতিয়া মই সৰু সৰুকৈ কুটা পিয়াজ দিছো। ৰঙা জলকীয়াৰ গুৰি আধা চামুচতকৈ কম দিছো আৰু চাট মছলাও অলপ দিছো। এইখিনি এতিয়া ভালকৈ মই মিক্স কৰি লৈছো। ইয়াত এতিয়া মই অকণমান নেমুৰ ৰস দিছো। আৰু ধনিয়া পাত কাটি ছটিয়াই দিছো। এইখিনিও মই ভালদৰে মিক্স কৰি লম আৰু এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই আন এটা বাটিত বইল কৰি লোৱা গোমধান লৈছো আৰু একদম মিহি মিহিকৈ কটা বিলাহী এটা দিছো। ইয়াতে ৰঙা জলকীয়াৰ গুৰি দিছো আধা চামুচতকৈ কম। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি ল'ব। জিৰা গুৰি আধা চামুচতকৈ কম। জালুকৰ গুৰি আধা চামুচতকৈ কম। কলা নিমখ দিছো অলপমান আৰু চাট মছলা দিছো অকণমান। আপোনালোকে ইয়াতকৈ বেছিও ল'ব পাৰে। চাট মছলাটো বেছিকৈ দিলে ভালেই লাগে। মোৰ নাছিলে সেইটো কাৰণে মোৰ অকণমানেই দিছো। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লৈছো। ইয়াত মই এতিয়া মিহি মিহিকৈ কটা পিয়াজ দি দিছো আৰু অলপ ধনিয়া পাতো ছটিয়াই দিছো। আপোনালোকে ইয়াত অলপ নেমু ৰসো দিব পাৰে। এয়া মোৰ এইখিনি ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ গোমধানৰ জুতি লৈ চাওক আৰু ভিডিঅ'টো চাই কেনে পালে মোক জনাব। আৰু যদি ভাল লাগিলে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকে। তেনেহলে আজিলৈ আহো। ধন্যবাদ।